CM ছাৰৰ লগত মই কনচালটেশ্যন এই CM হোৱাৰ আগে দেই তেওঁ মোক 30জন গাৰ্ড চেংচন দিম বুলি কৈছিল সেইটো সাহসতে মই 30জন ট্ৰেইনিং দিছোঁ CM ছাৰৰ লগত মই কনচালটেশ্যন এই CM হোৱাৰ আগে দেই তেওঁ মোক 30জন গাৰ্ড চেংচন দিম বুলি কৈছিল সেইটো সাহসতে মই 30জন ট্ৰেইনিং দিছোঁ কাৰণ এইটো প্ৰিলিমিনাৰী এটা আৰম্ভ কৰিব লাগিব AIIMSৰ যিটো আপোনাক কোন CMে কৈছিলে হিমন্ত বিশ্ব শৰ্মা কি পোষ্টৰ কাৰণে ট্ৰেইনিং দিছে আপুনি চিকিউৰিটি গাৰ্ড ক'ত নিয়োগ কৰা হ'ব তেওঁলোকক এইটো AIIMSত কিমান মান আছে কিমানজনক ট্ৰেইনিং দি আছে আপুনি 30 অলৰেডি ক'লোৱে ধৰক ৰিপিট কৰি থাকিব লাগে আচ্ছা কিমানজন ল'ৰা আপোনাৰ মানে ট্ৰেইনিং পোষ্ট খালী আছে পোষ্ট মানে খালী গোটেই মই ক'ব নোৱাৰোঁ এইবিলাক দেই কিমান পোষ্ট খালী আছে মই নাজানো খালী প্ৰিলিমিনাৰী বেচিক হিচাপে তেওঁ মই এছুৰেঞ্চ দিয়া হিচাপত মই 30জন মানে 10জন এটা ছেকশ্যন ছোৱালী দুটা ছেকশ্যন দিছোঁ দেই দুটা ছেকশ্যন ল'ৰা অৰ্থাৎ 20জন 10জন আৰু 20জনে 30জন হয় এক প্লাটুন সিমানে কি নাম আপোনাৰ লক্ষী কিশোৰ চৌধুৰী আপুনি এক্স ছাৰ্ভিচমেন হয় আৰ্মিৰ হয় কি ডিপাৰ্টমেণ্ট ৰেজিমেণ্টত আছিলে 5% ৰেজিমেণ্ট 5% ৰেজিমেণ্টত আছিলে আপুনি কেতিয়া ৰিটায়াৰ হৈ আহিলে 2005 হয় এতিয়া আপুনি ল'ৰাখিনিক ট্ৰেইনিং দিয়া কমপ্লিট হ'লনে কমপ্লিট হোৱা নাই আমি জানিব পাৰিছোঁ ল'ৰাসকলক বা ছোৱালীসকলক ট্ৰেইনিং দিয়াৰ কাৰণে আপুনি ধন লৈছে তেওঁলোকৰ পৰা ধন মানে মই কোনো ঘোষ হিচাপে লোৱা নাই 2500 এটা 500 টকা এটা ৰিফ্ৰেছমেণ্ট দিব লাগে চাহ পানী খুৱাব লাগে মানে প্ৰতিজন কেণ্ডিডেটৰ পৰা আপুনি 2500 লৈছে 2500 2000 এটা ওপৰৰখিনি 30জন ল'ৰাৰ পৰা লৈছে আপুনি গোটেই পে'মেণ্ট হোৱা নাই কিমানজন মানৰ হৈছে পে'মেণ্ট এই 15জন মান এতিয়া আপুনি জনামতে কেতিয়ালৈকে তেওঁলোকক চাকৰিত নিয়োগ কৰিব পাৰিব মই নিৰ্ধাৰিত ক'ব নোৱাৰোঁ আজি ডিচিশ্যন মতে তেওঁলোকে অৰ্ডাৰ আহিব তেওঁলোকে আজি ক'ত কি ডিচিশ্যন হৈছে আপোনাৰ অথৰাইজ লেটাৰ আছে কোনে দিছে আপোনাক কোনটো এই যে ট্ৰেইনিং দিছে আপোনাক কোনোবাই অথৰাইজ দিব লাগিব দিছেনে অথৰাইজ দিছে তাতে দিছপুৰত আজি আছে তাতে ফাইনেলটো হেৰি কম্পিউটাৰ ল'ৰাজনৰ ফাইনেলটো মানে বৰ্তমান আপোনাৰ হাতত একো কাগজ নাই এতিয়া বৰ্তমান আছে ৰেজিষ্ট্ৰেশ্যন আছে সেইটোৱে ট্ৰেইনিঙৰ এটেণ্ডেঞ্চ প্ৰেজেণ্ট এবচেণ্ট এইখিনিয়ে আছে আৰু তেওঁলোকে এডভান্স মতে ট্ৰেইনিং দি আছোঁ সেইটোৱে আৰু ট্ৰেইনিং লৈ আছিলা ইয়াতে আচ্ছা কোনে মাতি আনিছিলে তোমালোকক মোৰ লগৰটোৱে মাতি আনিলে কাৰ আণ্ডাৰত ট্ৰেইনিং লৈ আছা তোমালোকক আমি ছাৰৰ আণ্ডাৰত কোন ছাৰ আপোনাৰ লক্ষী কিশোৰ চৌধুৰী তেখেতে তোমালোকক মানে চিকিউৰিটি গাৰ্ডত সোমাই দিম বুলি কৈছে AIIMSত আচ্ছা কিমানজন ল'ৰা আহিছা তোমালোকে এতিয়া আমাৰ হাতত আপোনাৰ ল'ৰা 22-25জন আছে আৰু ছোৱালী 15জনী হৈছে বৰ্তমান তোমালোকক কেতিয়া নিয়োগ কৰিম বুলি কৈছে আমাক আপোনাৰ 5-6 তাৰিখমানৰ জুনৰ 5-6 তাৰিখমানৰ পৰা যোগ্যৰ পৰা হ'ম বুলি ক'ব নিযুক্তি পত্ৰ দিম বুলি কৈছে তেতিয়া তোমালোকক মানে নিয়োগ কৰিব দৰমহা কিমান বুলি কৈছে দৰমহা আমাৰ চিকিউৰিটিৰ পৰা আপোনাৰ 12,000 বুলি কৈছে আৰু ৱাৰ্ড 10,000 এনেকুৱা কৈছে আৰু তোমালোকে জনাত কিমানজনমান ল'ৰা ছোৱালীৰ পৰা তেনেধৰণে পইচা কালেকশ্যন কৰিছে আমি জনাতো এতিয়া ধৰক আমি গন্তি কৰা নাই বাৰু আমিতো সেইবিলাকৰ ইমান হাত নলওঁ চাই ভিডিঅ' আমাক দেখুৱাই দিয়ে ফটো লগাব দিয়ে কিবা লগাব দিয়ে সেইখিনি আমি লগাই দিওঁ পাৰে আৰু সেইখিনি আমি কৰি যাওঁ আমি ভাত পানী তেনেকৈ ৰান্ধি থাকোঁ হেল্পাৰ হিচাপে তোমালোকৰ পৰা ধন কিমান লৈছে পইচা কিমান লৈছে পইচা মই বৰ্তমান দিয়া নাই মই পিছত দৰমহা পালে দিম আৰু মই দিলোঁ 2500 বাৰু তুমি 2500 দিলা ক'ৰ পৰা আহিছা তোমালোক ঘৰ ক'ত ওৰাঙৰ পৰা আহিছা কি নাম নাম কি মই হেমন্ত বনিয়া কেনেকৈ লগ পাইছিলা কিশোৰক মই ইয়াতে আগতে বাজাজত কাম কৰি আছিলোঁ বাজাজ কোম্পানীত তাৰপিছত আমাৰ বাইদেউ আছে তাৰপিছত আমাৰ বাইদেৱে ক'লে কি বোলে এনেকৈ ওলাইছে বস্তু গতিকে মই আহিলোঁ আহি পেলাই চাই চিতি লৈ চিনাকি হ'লোঁ কিন্তু মই বিনা পইচাত সোমাব পৰা নাছিলোঁ তেতিয়া ছাৰ ৰিকুৱেষ্ট কৰোঁতে তেতিয়া এনেকৈ সোমাব পাৰিম তেতিয়া এনেকৈ কওঁতে সোমালোঁ আৰু সোমাই পেলাই বৰ্তমান ট্ৰেইনিং লৈ আছোঁ আমি গম পোৱা মতে তেওঁৰ কোনো অথৰাইজ লেটাৰ নাই তেওঁ ভুৱা কি ক'বা
এই বিষয়ে আমি সবিশেষ গম নাপাওঁ বাৰু, কাৰণ কিয় আমি যিহেতু বিচাৰি আছোঁ কাম আৰু তাতে ইমান কষ্ট হয় কাৰণে আমি ইয়াতে সোমালোঁ। আমাৰ ক'ব লগা এইখিনি আছিল। আমি গম পোৱা মতে তেওঁ তাত বহু ল'ৰা কাম বিচাৰি আহি আছে, হয় নেকি? তেওঁ কি বুলি কয়? তেওঁ কয় কি যে যিটো ফাৰ্ষ্ট যিমানখিনি মানুহ লাগে সিমানখিনি ৰাখিব আৰু নালাগাখিনি ছেকেণ্ড গ্ৰুপ থাৰ্ড গ্ৰুপ তাতে গৈ থাকিব। সেইটো মানে তেওঁ লৈ আছে জমা, পইচা পাতি কোনোবাই দিব পাৰিছে দিছে, কোনোবাই দিব পৰা নাই। সেইটোৱে আৰু বেলেগ ক'ব লগা আমাৰ একো নাই। আৰু আমি আগতে ভুৱা বুলি আমি জনা নাছিলোঁ, কাৰণ আমি কাম বিচাৰি আছোঁ আৰু কামটো কৰিবই লাগিব। কাম কৰি আমি যিহেতু ঘৰ চলাই আছোঁ, এখন ঘৰ চলাই আছোঁ, কৰিবই লাগিব আৰু এইমতে আমি ওলাই আহিছোঁ। এতিয়া তেওঁ ভুৱা বুলি তোমালোকে গম পালা, তেওঁৰ হাতত কোনো ধৰণৰ কাগজ পত্ৰ নাই, কি কৰিবা এতিয়া তোমালোকে? গম পাইছোঁ। এতিয়া কি ভাবিছা? কি কয় এতিয়া কি কৰিবা তোমালোকে? এতিয়া আমি আৰু যদি বেলেগ কাম বিচাৰিব লাগিব, আৰু যদি তেওঁলোকে যিটো অৰ্ডাৰ পত্ৰ আনিব পাৰে যদি ভুৱা নহয় তেতিয়াহ'লে আমি AIIMSত সোমাম, আৰু যদি আমিতো AIIMSত নোসোমালে আমি বেলেগ অৰ্ডাৰতে সোমাব লাগিব।